दोस्तों स्वागतम टू एमटी मिनमार। तो गाइस চাওক আমার এখন স্কুল গাইস চাওক চলি এইটো আমার হরজ্যোতি এইটো আমার হেমেন আর এইটো আমার প্রীতম আর চিন্ময় বাকি এই মুখারা আমার রুমটো এবার চাওক। তো গাইস এইটো কথা কলো মই এইটোত পঢ়ো এইটো এইটোৰ ক্লাস চাওক হেমেনো আছে এটা আৰু ইয়াত আমাৰ আদিত্য এইটো আমাৰ হৃদয় আৰু এইটো আদিত্য আৰু তো কৌশিক এইটো 9ত পঢ়ে। টিচাৰ্স ডেৰ আমাৰ নাচনীবিলাক চাওক এইটো এজনী তো গাইস ইহঁতে লুডুত লাগি আছে চাওক। স্কুলৰ বাহিৰ চাওক এবাৰ ই তাতে ইয়াত ফটোশুট চলি আছে। তো গাইস আমার ক্লাসত 4টা করে নাচনি আছে আপনারা দেখা আছে 4টা করে। তো গাইস এইটো আমার 6ৰ রুম চাওক এইটোত মানে অলপ ভালকৈ ডেকোরেশন কৰিছে কাৰণ এইটো নতুন ক্লাস এবাৰ এটা মানে আৰ্ট আঁকিব কিবা কিবি কৰিব আৰু এই বেলুন ফুকাই আছে। এই টিকা ফাটা গৰমত আইসক্ৰীমটো মেইন গাইস এটা আইসক্ৰীম বডি চলিছে আপোনালোক দেখাই আছো ৰ'ব। এইটো আইসক্ৰীম এটা হেমেনৰ এইটো চিন্ময়ৰ আৰু এইটো ৰাহুলৰ সি ফেচ ৰিভিল নকৰে আজু ভাই টিকা ফাটা ৰ'দ দিছে চাওকচোন। এইখিনি জেগাই মানে আমাৰ স্কুলত যদি বহুত গৰম আমি এইখিনি জেগাতে আহোঁ চাওক একবাৰ একদম মানে পুখুৰী আছে মাছো আছে এইটোত মানে জেগাখিনিতে মানে বহুত ঠাণ্ডা আৰু। এইটো 10ৰ ৰুমৰ কেক কাটিছে চাব আপোনালোকে এইটো আমাৰ হেড ছাৰ কেক কাটিব 10ৰ ৰুমত এই চাওক কেক কাটিলে কেক সাইজ কৰে আপোনালোকে ক'লে এইটো 9ৰ ৰুমৰ কেক চাওক। তো স্কুলৰ পৰাই মই এতিয়া আহি পালোঁ আৰু তো স্কুলত আৰু কিবা কিবি প্ৰগ্ৰেম আছিল মানে নাচনীবিলাকে নাচিলে হয় মই কিন্তু কি থাকিব নোৱাৰিলোঁ। তো এতিয়া আমি মানে শংকৰ মন্দিৰ তাতে মানে আমাৰ শুৱালকুছিত শংকৰ মন্দিৰ তাতে যাম তাৰ মানে এইখন চাব পাৰে ইয়াত আমাৰ মাক মাতিছে মানে পিছফালে আমাৰ মাৰ নাম লেখাই আছিল। তো এইটো চাওক শংকৰ মন্দিৰ চাব পাৰে প্ৰগতি ছাত্ৰ সমাজ চাওক। তো গাইস আহি পালোঁ মন্দিৰত শংকৰ মন্দিৰ। তো গাইস এইটো ছাত্ৰ সমাজৰ মানে মঞ্চ চাওক এবাৰ ধুনীয়াকৈ। তো গাইস এইটো ৰঞ্জিত দাদা আহি পালে মঞ্চখন এবাৰ চাওক আৰু এইটো ৰঞ্জিত দাদা বহি আছে। তো গাইস এইটো মঞ্চ মুকলি কৰিলে ৰঞ্জিত দায়ে চাওক এবাৰ ফিতা কাটিছে চাব ৰ'বক আৰু যদি ছাবস্ক্ৰাইবটো কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব। এই চাওক প্ৰথম বন্তি জ্বলাই দিলে চাব ৰ'বক। তো গাইস জ্বলোৱা হ'ল বন্তি জ্বলোৱা হ'ল আৰু এতিয়া ফিতা কাটিব ৰ'বক চাব ৰ'বক অলপ টাইম। আৰু জুবিন দাও আহিব আপোনালোক দেখাই আছো জুবিন দা আহিব। তো গাইস এইবাৰ যাৰ 100K মানে 1 লাখ হৈছে তো জুবিন দা মানে জুবিন ভ্লগছ আহিব আপোনালোকক দেখাই আছো। তো মোৰ এতিয়া মানে
1K ছাবস্ক্ৰাইবাৰ জলদিকে সম্পূৰ্ণ কৰি দিয়া আপোনালোকে। আপোনালোকৰ মৰমত মই আগবাঢ়ি যাব পাৰিম। আপোনালোকৰ সহায়তে মই মানে আগবাঢ়ি যাব পাৰিম। আৰু এইটো ফিতা কাটিব ৰঞ্জিত দাদাই। এই চাওক কাটি দিলে। তো গাইজ ৰঞ্জিত দাক সম্বৰ্ধনা জনাব, আপোনালোকে চাব। এই চাওক সম্বৰ্ধনা তো গাইজ ইয়াত মানে ফেশ্বন শ্ব' হ'ব, কিন্তু তেতিয়ালৈকে মই নাথাকিম। তো এইটো চাওক, ইয়াত নাম গাব, আপোনালোকে চাব। মানে নামটো নেদেখাওঁ আৰু এতিয়া মানে নাম গাব আৰু। তো গাইজ জুবিন ব্লগছ। তো গাইজ ভিডিঅ'টো এতিয়া আমি সমাপ্ত কৰিলোঁ। বাই বাই। তো আপোনালোকে যদি ছাবস্ক্ৰাইবটো কৰে নাই, ছাবস্ক্ৰাইবটো কৰি দিব। তো মানে ছাবস্ক্ৰাইবটো কৰিলে মানে এটা মানে উৎসাহ এটা আহে আৰু ভিডিঅ' কৰিব অলপ মন যায়। তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু বাই বাই।